হুকুমক বৰ বেয়াকৈ মাৰিলে নিজৰে মানুহ আছিল যি হ'লেও নিজৰ নিজৰ হা হুকুম ভাইজান আমাৰ নিজৰ মানুহ আছিল ভাইজান আৰু হুকুম ভাইজানক যোনে কবৰত নিছে না মাক কসম মাত চুটি দিম আপুনি একো নামাতে কিয় পুলিচৰ তত যে আমাৰে মানুহ মৰে আপুনি দেখা নাপায় এটা কথা কওঁ মুক্তাৰ ভাই বেয়া নাপাব হুকুমে বহুত মানুহৰ পৰা টকা লৈ থৈছে বাইপাছৰ ওচৰত গোটেই মাটিবোৰ কিনিছে সি কম দামত তাত ধাবা বনাইছে গোটেই অসমীয়া মানুহবোৰক টকা ধাৰ দিছে ধাৰ দিয়াটো বেলেগ কথা বাৰু বহুত বেছিকৈ বিচাৰি গণ্ডগোল কৰি আছে ক'লে বেয়া হয় কিন্তু এনেকুৱা মানুহ থাকিলে শত্ৰু বাৰু এই 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 কেলা চাই আছো কেলা আমাৰ বস্তি যে হাংকাবা কৰিছিলি ন আৰু তই এতিয়া হুকুম ভাইজানক লগ পাইছিলি কেলা মুখ নুখুলো কিয় মাকছুদু মুখ খুল কেলা কি কয় যা কামত যা বেয়াল হুকুমৰ লগত যিটো হ'ল সেইটো পাহৰি যাব নোৱাৰি দিগদাৰ কিন্তু তাক কোনে মাৰিছে কিয় মাৰিছে SP DC চব চেঞ্জ মিনিষ্টাৰ চেঞ্জ অকণমান মনে মনে থাকিলে ভাল আমাৰ ঠাণ্ডাৰ কাৰণে আমি ভাই ঠিক কথাই কৈছে হুকুমে লগত বহুত কথাই লৈ গ'ল কিন্তু এতিয়া যদি আমি আৱেগিক হৈ হুকুমৰ পিছত দৌৰোঁ তেতিয়াহ'লে জঞ্জাল চপাই লৈহে হ'ব আমি ইয়াত অলপ চাবা ডেকা তেজ অলপ খং উঠেই বাৰু বুজিছোঁ কিন্তু আমি ইয়াত পেপাৰ কৰিবলৈ আহিছোঁ ধৰ্ম নহয় ভাইজান আপুনি বাসু বোলাটোৰ ওপৰত কিয় মাত নিদিয়ে মোৰ এক সৰু ভাইদা আৰু বাসুৰ ওপৰত এক ধানো বিশ্বাস নাই